हेलो गाइस, गुड मॉर्निंग। मैं हूं कल्याण और आप सभी का फिर से मेरी यूट्यूब चैनल पर स्वागत है। तो बहुत दिन मूर्त आइलो आको ब्लॉगत। बहुत दिन राइड करा नासिलो केदारनाथर पिছত এইবাৰ आइছো सिक्किम। मैं आज गई आছো सिक्किम टार्गेट আছে আমাৰ গুৰডুংমাৰ লেক। ইয়াতে এটা কথা কৈ থওঁ, মই প্ৰায় ৰাইড আপোনালোকে গমে পাই চলো যাওঁ, অকলে ৰাইড কৰোঁ। তো আজি মোৰ লগত আছে এজন পাৰ্টনাৰ। ফাৰ্ষ্ট মই চিনাকি কৰাই দিওঁ, ৰজত। হেল্ল' আজিৰ মোৰ পাৰ্টনাৰ। তো মই আজি চলো নহয়, আজি আমি ডাবুল গৈ আছোঁ। পিলিয়ন আছে মোৰ লগত, ৰজত। তো আমি ক'ত গৈ আছোঁ আজি? সিকিম যাম। তো টাৰ্গেট লৈছোঁ গুৰডুংমাৰ যাম, কিন্তু এইটো জানুৱাৰী মাহ। তো আজি হ'ল উৰুকা। তো ফাৰ্ষ্ট অফ অল সকলোকে হেপী বিহু। বিহুৰ শুভেচ্ছা জনালোঁ, মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। চ' গুৰডুংমাৰ যোৱাৰ প্লেন লৈ আহিছোঁ ঘৰৰ পৰা। আৰু এতিয়া পাইছোঁ বঙাইগাঁও। ইয়াতে ৰখিলোঁ অকণমান। আৰু ৰাতিপুৱা ইমান কুঁৱলী আছিল, আপোনালোকক মই ঘৰৰ পৰা দুটামান ক্লিপ দেখাই দিম অহাৰ পিছত। আহি এতিয়া অকণমান ৰ'দ দিছে। আৰু এইখন তুফান চাওক, বহুত দিন তুফান অহাই নাছিল লগত। জাষ্ট এই দুটা বেগ লৈ আহিছোঁ, বেছি বেগ অনা নাই এইবাৰ। গুৰডুংমাৰ লেক। ত' গুৰডুংমাৰ লেক যাম বুলি আহিছোঁ। গুৰডুংমাৰ লেক হ'ল আপোনাৰ ওৱান অফ দ্য হায়েষ্ট লেক ইন দ্য ৱৰ্ল্ড। আৰু তাৰ হাইট হৈছে 18,700 ফিট এবভ চি লেভেল। তো এতিয়া জানুৱাৰী মাহ, ফুল বৰফ, পূৰা বৰফৰ ছিজন এইটো। তো যাব পাৰোঁ না নোৱাৰোঁ, এইটো গেংটক যায়, লাচেন যায় গম পাম। তো ইয়াৰ পৰা যাব লাগিব আজি গেংটক। তো গেংটক যাম প্ৰথম, তাৰপিছত নেক্সট যাব লাগিব লাচেন বুলি এখন ভিলেজ আছে, টাউন এখন। তো তাতে আছে গুৰডুংমাৰ লেক। তো ইয়াতে ব্ৰেকফাষ্ট কৰিম এতিয়া, তাৰপিছত আমি আমাৰ ৰাইড আকৌ ষ্টাৰ্ট কৰিম। আছে ৰজত আছে আৰু মই, আৰু এই তুফান আমাৰ। চলো। আৰু এনেকৈ গৈ আমি এতিয়া এইখিনি এটা ঠাই পালোঁ। ইয়াতে লিখা আছে কি ইয়াৰ পৰা গুৱাহাটী আছে 332 আৰু চিধা আমি যাম শিলিগুৰি 136। তো এনেকৈ গৈ আছোঁ। ৰাস্তা এতিয়ালৈ ধুনীয়া ৰাস্তা। আপ টু বৰপেটা বঙাইগাঁৱৰ পৰা। বঙাইগাঁৱত অকণমান জাম আছিল, যিহেতু তাত ব্ৰিজৰ কাম চলি আছে, ফ্লাইঅভাৰৰ কাম চলি আছে। তো বঙাইগাঁৱৰ পিছত এনেকুৱা একদম ধুনীয়া ৰাস্তা পাইছোঁ, আমি গৈ আছোঁ। আৰু এইফালে এইটো ৰাইট চাইডে এইটো ভূটান যোৱাৰ লাইন। এইফালে ইয়াৰ পৰা ভূটান বৰ্ডাৰ বেছি দূৰ নহয়, ইয়াৰ পৰা ভূটান বৰ্ডাৰো যাব পাৰি। চ' এনেকৈ গৈ আছোঁ এতিয়া শিলিগুৰি। ফাইনেলি আহি আমি কি পালোঁ, এইটো তেলেপাৰা মোৰ জলপাইগুৰি। তেলেপাৰা বুলি জেগাখিনি জলপাইগুৰিৰ আণ্ডাৰত। তো আহি কিনে ইয়াৰ পৰা এতিয়া ফাৰ্ষ্ট টাইম গেংটকক দেখিছোঁ চাইন ৰোডত। ইয়াৰ পৰা আছে এইটো দেখাই দিম,
173 173 173 আছে গেংটক তো মেবি আমি কিমান আহিলোঁ 250 নাই 350 আহিলোঁ 350 ৰাইড কমপ্লিট আৰু যাব লাগিব 173 জোচ আছে নে ৰজত আছে হা আছে পুৰা আছে আছে এইটো ৰজত আছে জোচ আছে না আৰু 173 আছে অনলি বেছি নাই আৰু পাৰিম গেংটক আজি যাবই লাগিব আমি যাবই লাগিব অঁ ওৱান ডে তো তুফান চল এইটো গেংটক 173 এইখিনি ঠাই মই ক'লোৱে এইটো ইয়াতে লিখা আছে তেলেপাৰা মোৰ জলপাইগুৰি টাইম কিমান হ'ল ৰজত টাইমটো চাব লাগিব টাইমটো কিমান হ'ল 2:30 2:30 তো 2:30 বাজিছে গধূলি মেবি আমি 6-7টাৰ ভিতৰত গেংটক পাই যাম গৰম লাগি গৈছে পূৰা আৰু ব্ৰেকফাষ্ট কৰি আহিছোঁ আমি বেলেগ একো খোৱা নাই আগত কিবা খাব লাগিব চাই থাকক আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক ৰাইড উইথ তুফান বেছি নাই আৰু গেংটক 173 কিলোমিটাৰ ওৱান ডে ফ্ৰম গুৱাহাটী লেটছ গ' ইয়াতে অকণমান ৰখি দিলোঁ এইখিনি জেগা চালচা বুলি কয় চালচা জলপাইগুৰি ইয়াতে কিবা খাই লওঁ ৰাতিপুৱাৰ পৰা অকল আলু পৰঠা এখন খাই আহিছিলোঁ পূৰা হিট হৈ গৈছে গাড়ী ইয়াকো অকণমান ৰেষ্ট দিওঁ আৰু আমিও কিবা খাই লওঁ এইফালে ৰজত আছে ৰজতে কিবা অৰ্ডাৰ দিলে নে কিবা কি খাবি ভাত খাবি নে কি খাবি অৰ্ডাৰ দি আছে ৰজতে কেনে এক্সপিৰিয়েঞ্চটো কেনেকুৱা ভৰি বিষাইছে নে কঁকাল ভৰি বিষাইছে অলপ বিষাইছে এনে মানসৰ কাৰণে কৈ দিয়া এবাৰ কি খাম ক বহুত দিনৰ মই ৰাইড কৰিছোঁ টায়াৰ্ড হৈ গৈছোঁ পূৰা লাষ্ট কেতিয়া গ'লোঁ কেদাৰনাথ গৈছোঁ আৰু 2024 এইটো মোৰ ফাৰ্ষ্ট ৰাইড তো ফাৰ্ষ্ট ৰাইড 2024 চলো নহয় এইবাৰ ৰজতৰ লগত তো ইয়াৰ অৱস্থা অলপ বেয়া হৈছে কাৰণ মই বেছি নৰখোঁ 100+ বা মিনিমাম 100 কিলোমিটাৰ কভাৰ কৰাৰ পিছতে এটা ৰেষ্ট লওঁ আধা ঘণ্টা হওক 10 মিনিট হওক ইমাৰ্জেঞ্চি হ'লে 50-40টো ৰখি দিওঁ তো ইয়াৰ কাৰণে অকণমান টাফ হৈছে একো নাই নতুন এক্সপিৰিয়েঞ্চ ভাল লাগিছে ইয়াৰ লগত ৰাইড কৰি সদায় অকলে আহোঁ কথা পাতিব লাগে কোনো নাথাকে ব্লগ বনাই থাকোঁ যদিও কিন্তু আজি ই আছে তো গৈ আছোঁ দুয়ো আপোনালোকে চাই থাকক এতিয়া অৰ্ডাৰটো দিওঁ এতিয়া সময় কিমান হৈছে এইফালে আছে 3:30 3:30 বাজিছে নান আৰু চ' খানা খাই ৰজত আৰু মই আমি আমাৰ আকৌ ৰাইড ষ্টাৰ্ট কৰি দিলোঁ গেংটকলৈ আৰু শিলিগুৰি পাৰ হোৱাৰ পিছত পাহাৰ ষ্টাৰ্ট হৈ যায় আৰু এনেকুৱাই ৰাস্তা পাব লেফ্ট চাইডে এইটো দেখিছে যে এইটো এটা নদী এইটো তিষ্টা নদী চাগে তিষ্টা নদী হয় আৰু সন্মুখত এখন ব্ৰিজ আছে ধুনীয়া ব্ৰিজ এখন দেখাই দিম বহুতে জানে এইখন হ'ল কৰুণেশ্যন ব্ৰিজ শিলিগুৰি আৰু গেংটকৰ মাজতে আছে এতিয়া আমি গৈ আছোঁ গেংটকলৈ তো শিলিগুৰিলৈ ৰাস্তা একদম প্লেইন ৰাস্তা আছিল একদম ধুনীয়া ৰাস্তা আহি আছিলোঁ আৰু এতিয়া আমি পাহাৰত উঠিবৰ কাৰণে
জাষ্ট ষ্টাৰ্ট দিছোঁ এতিয়াৰ পৰা পূৰা 80 কিলোমিটাৰ পূৰা ওপৰত যাব লাগিব গেংটক চিটি তাৰপিছত আমি কাইলৈ ক'ত যাওঁ সেইটো পিছত ভাবিম আজি এতিয়া আমি যিমান সোনকালে গেংটক পাওঁ আমাৰ সেইটোৱে টাৰ্গেট আৰু এইখন ব্ৰিজখন দেখিছে বহুত ধুনীয়া ব্ৰিজ হয় এইখন হ'ল কৰোনেশ্যন ব্ৰিজ ইয়াতে অকণমান মানুহ জাম থাকে যিহেতু মানুহে সকলোৱে ৰখে ফটো উঠে চাওক কি ধুনীয়া ব্ৰিজ এইখন আৰু এইটো তিষ্টা ৰিভাৰ আৰু ব্ৰিজখন পাৰ হৈ এইফালে লেফ্ট চাইডে হ'ল এইটো শিলিগুৰি যোৱা লাইন মানে শিলিগুৰি টাউনলৈ আৰু ৰাইট চাইডে এইটো গেংটক তো আমি যাম এতিয়া ৰাইট চাইড আৰু এনেকৈ আমি পাহাৰৰ মাজে মাজে গৈ আছোঁ ফাইনেলি গাইজ গেংটক আহি পালোঁ এইটো চাওক ইয়াতে ছিকিম লিখা আছে এইটো ৰজত ফাইনেলি আমি আহি পালোঁ এতিয়া আছোঁ এইটো MG মাৰ্গ হোটেল এখন লৈছোঁ এইফালে আৰু এতিয়া বাহিৰত ওলাই আহিছোঁ টাইম হৈছে 8:45 আমি আহি পাইছোঁ 8টা বজাত পূৰা 8 PM গেংটক পাই গৈছোঁ ৰাতিপুৱা আহিছিলোঁ ঘৰৰ পৰা 7টা বজাত 7টাৰ পৰা আহি ইভিনিং 8টাত গেংটক পাই গৈছোঁ 13 ঘণ্টা লাগিছে টোটেল তাৰে আপুনি 2 ঘণ্টা বাদ দিয়ক 2 ঘণ্টা ৰখিছোঁ কিবা খাইছোঁ 11 ঘণ্টা নন ষ্টপ গাড়ী চলাইছোঁ 11 ঘণ্টাত ঘৰৰ পৰা হাজো দমদমৰ পৰা আহি পাইছোঁ গেংটক ছিকিম এতিয়া MG মাৰ্গত আছোঁ চাওক মাৰ্কেটখন এবাৰ দেখাই দিছোঁ গেংটক পাই ৰজত নায়ে মোক এৰিছে আগত গুচি গ'ল এইবিলাক পাৰ্কিং ফাইনেলি আহি পালোঁ আৰে দে এইটো ষ্টাৰ্টটো কৰ ফাইনেলি আমি পালোঁ আৰু পালোঁ গেংটক এতিয়া মেইন কথাটো হ'ল আমি ভাবি আছিলোঁ যাম গুৰুডুংমা লেক কিন্তু ইয়াতে আহি গম পালোঁ ৰাস্তাই নাই মানে বানপানী যে হৈছিল চুনামি হৈছিল যোৱা বছৰ মানে 2023ত তেতিয়া ৰাস্তা ভাঙি গৈছিল আৰু এতিয়ালৈ ৰিপেয়াৰ হোৱাই নাই কমপ্লিট হোৱা নাই চ' গুৰুডুংমাৰ কাৰণে গোটেই ৰাস্তা বন্ধ চ' তাত যোৱা কেঞ্চেল তো চাই লওঁ অহাকালি ক'ত যাওঁ ইয়াতে আছোঁ গেংটকত আছোঁ ইয়াৰ পৰা ক'ত যাওঁ চাই লওঁ এণ্ড এইটো ব্লগ মই ইয়াতে শেষ কৰোঁ আজি নেক্সট ব্লগ কালি নতুনকৈ এটা বনাম কালি ক'ত যাওঁ সেইটো পিছত গম পাব চ' এতিয়া আছোঁ MG মাৰ্গত এইবিলাক মাৰ্কেট পূৰা ঠাণ্ডা আছে টেম্পাৰেচাৰ কিমান আছে মই চাই কিনে কৈ আছোঁ এবাৰ ৰজত টেম্পাৰেচাৰ কিমান আছে চাইছোঁ এবাৰ ইমান বেছি ঠাণ্ডাও নাই কিন্তু যিমান ভাবি আছিলোঁ ইমান নাই আছে তাৰ মেবি 10 মান হ'ব চাগে 10 ডিগ্ৰী হ'ব তাৰ কম হ'ব নালাগে কাৰণ চাওক মই হাতত একো পিন্ধাও নাই জাষ্ট টুপিটো মাৰিছোঁ এনেই মুখতে একো লোৱা নাই জেকেট এটাই আছে বাছ কিমান আছে চাওক মানুহ আছে এতিয়া জানুৱাৰী মাহ টুৰিষ্ট আহিছে অলপ এতিয়া ষ্টাৰ্ট হৈছে ছিজন কিন্তু গুৰুডুংমা লেক এইবাৰো কেঞ্চেল হা 6 ডিগ্ৰী 6 ডিগ্ৰী গেংটক MG মাৰ্গ বৰ্তমান আছে 6 ডিগ্ৰী টেম্পাৰেচাৰ মই 10 বুলি ভাবিছিলোঁ কিন্তু নহয় 6 ডিগ্ৰী ৰাতিলৈ চাগে আৰু অলপ কমিব এতিয়া 9টা বাজিল তো ব্লগটো চাই কেনে ক'বলৈ কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কাৰণ বহুত ব্লগ দিওঁ ছাবস্ক্ৰাইব নকৰে বহুতে তো এইবাৰ ৰজতৰ লগত ফাৰ্ষ্ট ব্লগ এইটো আপলোড কৰি লোৱা মানে কমেণ্ট দিব কেনেকুৱা হয়
আৰু যদি ভাল লাগিছে নেক্সট আকৌ ইয়াক লৈ যাম নেক্সট ৰাইডত আকৌ কালিতো আহিবই নতুন এটা ব্লগ এইটো ব্লগ ইয়াতে খতম কৰিলোঁ তো বাই বাই গাইজ গুড নাইট ফ্ৰম গেংটক এণ্ড লাভ ইউ অল